ফাৰ্ষ্ট কি সুধিব আপুনি কৈ লওকচোন তোমাৰ মাথাটো ওপৰৰ ফালে কাটি আছে অকণমান এনেকৈ হালি দিয়াচোন অলপ পিছুৱাই অহা লাগিলে ঠিক আছে কি সুধিব অ'কে কৈ লওক আৰম্ভ নকৰাতে আৰম্ভ হৈয়ে গ'ল আৰু হেল্ল' এভৰিৱান নমস্কাৰ মই তেহচিন আখতাৰ আৰু আপোনালোকে দেখিছে যে আজি মোৰ লগত এগৰাকী খুব ধুনীয়া ছোৱালী আছে তেওঁৰ নাম হ'ল চুমি মৃদুল কলিতা হয়নে আৰু চুমি আজি আহিছিলে মোৰ ওচৰলৈ এক্সেছ বাৰ্ছৰ এটা ক্লাছ কৰিবৰ কাৰণে তাই আগতে ছেশ্যন লৈছে মোৰ পৰা আৰু মই ভাবিলোঁ যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে সেই এক্সেছৰ ছেশ্যনটোৱে তাইক কি দিলে কি অনুভৱ কৰিলে যাৰ কাৰণে তেওঁ আজিৰ এই ক্লাছটো চুজ কৰিছে চাওক এক্সেছ এটা বহুতেই বেছি মোৰ ভাষাত ক'বলৈ গ'লে এটা মেজিকেল মডালিটি যিটো আমি আচলতে কথা কৈ বা ভাষাৰে বুজাব নোৱাৰোঁ যে এক্সেছে এইটো কৰিলে সেইটো কৰিলে শুনিলে এনেকুৱা লাগিব যে এইবোৰ মিছা কথা নেকি এনেকুৱা হ'ব পাৰে জানো কিন্তু আজি আপোনালোকে চুমিৰ মুখেৰে শুনকচোন এক্সেছৰ সেই ছেশ্যনটোৱে তাইৰ জীৱনলৈ কি আনিলে ৱেলকাম চুমি থেংক ইউ ছ' মাছ আজিৰ এই ক্লাছটো চুজ কৰাৰ কাৰণে আজিৰ পৰা তোমাৰ জীৱনত নতুন পচিবিলিটিজ দেখা পাবা অলৰেডি ছেশ্যনটো লোৱাৰ পিছততো তুমি অনুভৱ কৰিছাই নহয় জানো এক্সেছৰ মেজিকবোৰ গতিকে চুমি প্ৰথমতে অকণমান কোৱাচোন নিজৰ বিষয়ে কোৱা তুমি কি কৰা ক'ত থাকা কি কৰি ভাল পোৱা অকণমান শ্বেয়াৰ কৰা মই থাকোঁ মিৰ্জাৰ ফালে য'ত নহিৰা বুলি এখন গাঁও মই এতিয়া ঘৰতে থাকোঁ পঢ়া শুনা কৰি কিনে বিয়া হৈছোঁ ল'ৰা ছোৱালী দুটা আছে সেনেকৈ বাকী মইতো ভাল পাওঁ নাচি ভাল পাওঁ বা এনেকৈ মেকআপৰ কামবিলাক কৰি ভাল পাওঁ আচ্ছা চ' তুমি বহুত কাম কৰি ভাল পোৱা যিটো এক্সেছৰ ভাষাত হিউমেনইড সকলোবিলাক কৰি ভাল পাওঁ আমাক বহুত বস্তু লাগে বহুত এণ্টাৰটেইনমেণ্ট লাগে লাইফত এইটোও লাগে সেইটোও লাগে এইটোও কৰি ভাল পাওঁ সেইটোও কৰি ভাল পাওঁ আচ্ছা চুমি তুমি কোৱাচোন যে যোনদিনা তুমি প্ৰথম সেই ছেশ্যনটো লৈছিলা সেই ছেশ্যনটো লৈ পেলাই তোমাৰ কেনেকুৱা লাগিছিলে প্ৰথম যেতিয়া ছেশ্যনটো লৈছিলোঁ তেতিয়া মোৰ অকণমান পাতল লাগিছে মনটো মানে বহুত আমাৰ সৰুৰ পৰা বহুত মানে কথা শুনি সেই বহুতবিলাক ভৰি থাকে ন আমাৰ তো সেইবিলাক চব যেন চাফা হৈ গৈছে ক্লিন হৈ গৈছে তেনেকুৱা লাগে সেয়াই আৰু তাৰপিছত লোৱাৰ পিছত মানে এনেই ফূৰ্তি লাগে পাতল লাগে মনটো একো কাৰণ নাথাকে অ'কে তো তুমি কোনো কাৰণ নোহোৱাকৈ অনুভৱ কৰিছা যে মনটো দেখোন পাতল লাগি আছে ফূৰ্তি লাগি আছে তাৰ আগলৈকে তোমাৰ কেনেকুৱা লাগি আছিলে তাৰ আগলৈকে মোৰ বহুতবিলাক প্ৰব্লেম গৈছে প্ৰব্লেমটো মানুহৰ হয়ে তো প্ৰব্লেমবিলাকত মানে এনেই সৰু সুৰা প্ৰব্লেমতো মানে বহুত বেছিয়ে যেন দুখ সেনেকুৱা সেইটোক লৈয়ে ভাবি থকা সেনেকুৱা হয় কিন্তু যিকোনো প্ৰব্লেম হ'লে মানে ৰাস্তা নাই সেনেকুৱা যেন লাগে আৰু কিন্তু এক্সেছ বাৰ্ছ লোৱাৰ পিছত তাৰমানে এনেকুৱা লাগে যেন আৰু মানে মনটো পাতল লাগে সেইটোৱে কৈছোঁ যেন আৰু কিবা এটা ডিফাৰেণ্ট হ'ব কিবা এটা যেন হ'ব ভাল হ'ব আৰু সেনেকুৱা লাগে আশাটো দেখা পায় আৰু যিবোৰ বস্তুৱে তোমাক হেঁচা মাৰি ধৰি আছিলে এইটো নহ'ব লাইফটো বহুত জটিল সেই বস্তুবিলাকৰ পৰা তুমি বাহিৰত অহা যেন লাগিছে আৰু বাহিৰত অহা যেন লাগিছে অ' মাই গড সঁচাকৈ চাওক এক্সেছৰ এটা ছেশ্যনে মানুহৰ মনত ইমানখিনি চেঞ্জেছ আনি দিব পাৰে তুমি মাত্ৰ এটাইতো ছেশ্যন লৈছিলা ছেশ্যনটো লোৱাৰ আগতো মই আপোনাক কৈছিলোঁৱে মই যে এক্সেছৰ যোনটো মেইন মন্ত্ৰ সেইটো মাতিছোঁ ক্লিয়াৰিং ষ্টেটমেণ্টটো মাতিছোঁ সেই মই 1 মাহমান কৰোঁতে মানে চব বহুতখিনি মানে গম পাইছোঁ আৰু এনাৰ্জিখিনি মানে মই ফিল কৰিছোঁ তাৰপিছত মই ছেশ্যনটো ল'লোঁ তাৰপিছতো আৰু কিছুমান কথা মানে বুজি পালোঁ এতিয়া সেইকাৰণে তাই ভাবিছোঁ মই যে ক্লাছটো কৰোঁ সেইকাৰণে আজি ক্লাছটো কৰিলোঁ ৱাও আজি ফাইনেলি তুমি ক্লাছটো কৰিলা আৰু তুমি কৈ আছিলা যে যিটো ক্লাছৰ এমাউণ্ট হয় এমাউণ্ট অকণমান এটা ডাঙৰ এমাউণ্ট হয়নে এদিনৰ কাৰণে বহুত ডাঙৰ হয় এদিনৰ কাৰণে এবাৰতে দিবলৈ অলপ ডাঙৰ এমাউণ্ট এটাই হয় আৰু মই তোমাক কৈছিলোঁ যে আমি যেতিয়া মনৰ পৰা কিবা এটা বিচাৰোঁ ইউনিভাৰ্ছে আমাক দি দিয়ে তো তুমি অকণমান সেই ষ্টৰিটো শ্বেয়াৰ কৰিবা নেকি
কেনেকৈ মেজিক হৈ গ'ল, কেনেকৈ তুমি জাষ্ট দুদিনমান আগত ছেশ্যন লৈছিলা, তুমি কৈছিলা যে মোৰ হাতত পইচা নাই, মই কেনেকৈ কৰিম ক্লাছটো, আৰু তুমি যেতিয়া বিচাৰিলা অট'মেটিকেলি ইউনিভাৰ্ছে তোমাক দি দিলে। তুমি কেনেকৈ বিচাৰিলা, কেনেকৈ হ'ল কোৱাচোন, কেনেকৈ আহিলে সেই এমাউণ্টটো? মইতো ছেশ্যনটো লওঁতে কৈছিলোঁ যে মই ক্লাছটো কৰিম, কিন্তু মানে ফিজটো নাছিল অলৰেডি, মই কৰিম বুলিহে মানে ডিচিশ্যনটো লৈছোঁ। তাৰপাছত আপোনাকতো কৈছে মই যে ইউটিউব ভিডিঅ'ত 5 টেকনিক্সটো কৰিছোঁ, আৰু এনেকুৱা বহুতকেইটা 3-4টামান কৰিছোঁ, বেছি দিনো কৰা নাই, 15-20 দিন মানে কৰিছোঁ। তো অট'মেটিক মেজিক। গতিকে আপোনালোকেও যদি ভাবি আছে যে এক্সেছৰ ক্লাছটো কৰিলে ভাল আছিলে, কিন্তু ইমান দাম, কেনেকৈ পইচা মিলাম, ক'ৰ পৰা হ'ব, আপোনালোককো মই সেই একেটাই কথা ক'ম যিটো মই চুমিক কৈছিলোঁ, যে তুমি যেতিয়া মনৰ পৰা কিবা এটা বিচাৰিবা, ইউনিভাৰ্ছক ক'লেই হ'ল, কাৰণ ইউনিভাৰ্ছ ৰৈ আছে আমাক আমি বিচৰাবোৰ দিবৰ কাৰণে, আমি বিচৰা নাই কাৰণেহে হোৱা নাই। গতিকে পইচা নাই কৰিব নোৱাৰিম বুলি ভবাতকৈ ইউনিভাৰ্ছক প্ৰশ্ন কৰক যে ইউনিভাৰ্ছ, এক্সেছৰ ক্লাছ কৰিবৰ কাৰণে তুমি মোক ৰাস্তা দেখুওৱা। অ'কে, ৰাস্তা তেতিয়া নিজে নিজে ওলাব। আৰু আজি তুমি যিবিলাক টুলছ শিকিলা, যিবিলাক টেকনিক শিকিলা, ছেশ্যন ৰান কৰিছা আজি প্ৰথমবাৰ, কেনেকুৱা লাগিলে বাৰ্ছ ৰান কৰি? বাৰ্ছ ৰান কৰিতো খুব ভাল লাগিল, এটা নতুন অভিজ্ঞতা, এটা খুব ভাল লাগিল। আৰু যদিও মানে ফাৰ্ষ্ট টাইম কৰিছোঁ, বা ইমান ধুনীয়াকৈ বুজাইছে নহয়, মানে ইয়াৰ মনত আছে, আৰু মোক ধুনীয়াকৈ মনত আছে। অ'কে, গ্ৰেট। আৰু সকলোকে কওঁ, এক্সেছটো শিকিবৰ কাৰণে যে আপুনি ইংলিছ জানিবই লাগিব, বা বহুত কিবা পঢ়া শুনা থাকিবই লাগিব, বেলেগ বেলেগ বস্তু শিকা হ'ব লাগিব, তেনেকুৱা একো নাই। আপুনি যদি একো বুজিও নাপায়, আপোনাৰ আগতে এনেকুৱা ধৰণৰ বস্তু কোনো শিকাৰ অভিজ্ঞতাও নাই, আপুনি যদি ইংলিছো নাজানে, তেতিয়া হ'লেও আপুনি এক্সেছ শিকিব পাৰে। এক্সেছ এটা খুব ধুনীয়া মডালিটি হয়। ইয়াত কোনো পঢ়া শুনা বা কোনো চাকৰিৰ বা কোনো ভাষাৰ কোনো ধৰণৰ মানে ৰেষ্ট্ৰিকশ্যন নাই, কোনো বয়সৰ ৰেষ্ট্ৰিকশ্যন নাই। পুৰুষ, মহিলা, সৰু বাচ্চা, বয়োজ্যেষ্ঠ মানুহ সকলোৱে শিকিব পাৰে। এক্সেছে আমাৰ জীৱনটো পাতল কৰি তোলে, আমাৰ মাথাটো পাতল কৰি তোলে। বিশেষকৈ যিসকল মানুহৰ টোপনি নাহে, আপুনি দেখা পাব যে এটা ছেশ্যন লৈয়ে এনেকুৱা লাগিব যে আপোনাৰ জীৱনৰ সকলো টেনশ্যনেই আঁতৰ হৈ গ'ল, আপুনি একদম হালকা এটা পাতল মনেৰে আপোনাৰ ধুনীয়াকৈ ৰাতি টোপনি আহিছে। যিসকল মানুহে টোপনিৰ টেবলেট খায়, টোপনি নাহে, চিন্তা কৰি কৰি গোটেই ৰাতি উজাগৰে পাৰ কৰি দিয়ে, ৰাতিপুৱা শুৱে, তেওঁলোকেতো এক্সেছ একেবাৰে শিকিবই লাগে, ছেশ্যন এটা হ'লেও ল'বই লাগে। যদি আপোনাৰ এনেকুৱা লাগে যে আপোনাৰ জীৱনত ইমান প্ৰব্লেমছ, কিন্তু আপুনি প্ৰব্লেমছৰ কোনো মানে চলিউশ্যন বিচাৰি পোৱা নাই, তেতিয়াহ'লে আপুনি এক্সেছ শিকিবই লাগে, ছেশ্যন এটা হ'লেও ল'বই লাগে। ঠিক আছে, এই বস্তুবিলাকে সঁচাকৈ মোৰ লাইফ চেঞ্জ কৰিছে। আজিৰ পৰা চুমিৰ লাইফ কমপ্লিটলি মই তোমাক ব্লেছ কৰিছোঁ, আৰু আশা কৰিছোঁ তুমি যি যি বিচাৰা তোমাৰ জীৱনত চব হওক, কাৰণ তুমি এটা মেজিকেল মডালিটি শিকিছা। আৰু লগতে যিসকলে এতিয়ালৈকে ভাবি আছে যে এক্সেছ বাৰ্ছ শিকিম, আপোনালোকে ওপৰত দি থোৱা নম্বৰটোত মোক সোনকালে যোগাযোগ কৰিব, কাৰণ মই এক্সেছ বাৰ্ছৰ ক্লাছ কৰাই আছোঁ। লগতে যিসকল মানুহে এক্সেছৰ ছেশ্যন ল'বলৈ বিচাৰি আছে, আপোনালোকে এক্সেছৰ ছেশ্যনো ল'বহি পাৰে মোৰ তাত। অ'কে, আৰু জানিব এভৰিথিং ইজ পচিবল। আমাৰ জীৱনত চব পচিবল। আমি এখন খুব ধুনীয়া পৃথিৱীত আছোঁ, আৰু ইউনিভাৰ্ছে আমাক বহুত ভাল পায়। সকলো ভালে থাকিব। বহুত বহুত ধন্যবাদ। বাই।